দিছোঁ এয়া আপোনালোকে চাব পাৰে কি ধুনীয়া প্ৰযুক্তিৰে সিহঁতে ইয়াৰ বৰিঙৰ কাম কৰি আছে। এইটো কাম যদি আপোনালোকে এটা হাতুৰিৰে মাৰিব হ'লে প্ৰায় এটা বাহতে আপোনাৰ 10 পৰা 15 মিনিট গুচি গ'লে হয়। এতিয়া চাব পাৰে আপোনালোকে কি মেচিন লগাই কি ধুনীয়া প্ৰযুক্তিৰে সিহঁতে বৰিঙৰ কাম কৰি আছে। চ' এটা চাব পাৰে এয়া আমাৰ গাঁৱৰে হয় আমাৰ খুৰা। ত' এয়া আমাৰ ককাই তো খুৰা মানে এইটো টেকনিক আপোনালোকে মানে কেনেকৈ জানে তেনেকুৱা বৰিং কৰিলে বোলে জল্দি হয় বুলি? এইটো আমি আগৰ পৰা কৰি আহিছোঁ। আগৰ পৰা কৰি আহিছে ন? মিচিং পানীত বৰিং হয়। অঁ ঠিক আছে। এয়া তো এতিয়া নৈপৰীয়া মানুহ মানে এইকেইটা বচাৰ কাৰণে এইটো চাইড বান দিয়া হৈছে। চ' সেইকাৰণে এতিয়া মানে ইয়াত যদি মাৰ্চুল দি আপোনালোকে এইটো বাঁহকেইটা পুতিলে হয় তেতিয়াহ'লে বহুত টাইম লাগিলে হয়। কাৰণ এতিয়া নতুন প্ৰযুক্তি ওলাইছে। তো এই বৰিঙৰ কাম মেচিন লগাই চাইছে আপোনালোকে, মেচিন লগাই ইয়াত পানী সোমাই তাৰপাছত বৰিং কৰি আছে। তো আপোনালোকে এইটো মানে বৰিং যে কৰে এইটো পইচাটো কি হিচাপত লয়? এইটো আমাৰ এটা বাহত 15 টকা। মানে যদি আপোনাৰ এটা বাহত মানে 20-15 মাটি চাই মানে নেকি? যদি বালি থাকে তেতিয়াহ'লে কম দামতো পোচাই যায় ন? তো পাৰ ডে আপোনালোকে এইটো যদি মাটি অকণমান কোমল হয় কিমান বাঁহ পুতিব পাৰে? সেইটো কৈ আছোঁ মানে এতিয়ালৈকে 200-300 মান গ'লে কিবা এটা মেচিনৰ প্ৰব্লেমৰ কাৰণে আজি অকণমান হেৰি পাইছে। মেইন আপোনাৰ ইয়াত পানী লাগিব। কৈছে মানে ইয়াত তলত যদি মাটি টাইট মাটি থাকে তেতিয়াহ'লে লেট হয় কৰোঁতে মানে অকণমান মাটিটো অকণমান কোমল হ'ব লাগে ন? এইটো মানে কি পলসীয়া মাটি হ'লে নহ'ব, যদি বালি মাটি হয় তেতিয়াহ'লে মানে অকণমান বেছি হয়। তো সেইকাৰণে আজি অকণমান হাজিৰাটো কম পৰিব সিহঁতৰ। তো যিহেতু সদায়তো ভাল মাটি নাপায় ন, কৰিবই লাগিব। যিহেতু আমাৰ এই নৈপৰীয়া মানুহৰ কাৰণে আপোনালোক কষ্ট কৰি আছে, নিজৰ বুলি নিজৰ গাঁওখনৰ কাৰণে কৰি আছে। তো সেইকাৰণে আমাৰ ভাল লাগিলে, ধন্যবাদ দিছোঁ আপোনালোকক। এই ৰ'দ বৰষুণ একোৱে নামানে চাব পাৰে আপোনালোকে। এতিয়া বৰষুণ দিয়ে আছে অলৰেডি, বৰষুণ চাওক আপোনালোকে, বৰষুণ দি আছে, বৰষুণতো নামানে কাম কৰি আছে। তো সিহঁতক ধন্যবাদ। এনেদৰে গাঁত খান্দি পানী ওলাইছে ইয়াত। চ' ইয়াত মেচিন লগাইছে আপোনালোকে চাব পাৰে, মেচিন এয়া। তো এনেদৰে বৰিঙৰ কাম কৰে সিহঁতে। চ' মই গাইজ আপোনালোকক আগতে কৈছিলোঁ ইয়াত 20-25টামান ঘৰ আছে। চ' সেইকেইটাৰ কাৰণে মানে এইফালে ঘৰৰ কাষেৰে চাইড বান্ধ দিবলগীয়া হৈ আছে। চ' আপোনালোকে চাব পাৰে এয়া মানে ৰাস্তাৰ পৰা এইটো যিটো ৰাস্তা আছে আমাৰ ৰাস্তাৰ পৰা এইটো নৈলৈকে যাব চাইড বান্ধ। তো সেইফালেদি আৰু এটা নৈৰ কাষে আৰু একটা চাইড বান্ধ আছে, সেইটোৰ লগত গৈ মানে যোগ হ'ব। চ' কাৰণ এই চাইড বান্ধটো দিয়াৰ লগে লগে মানে আমাৰ এইফালে পানী যিটো উপঙি যায় সেই পানীকেইটা মানে যোৱা বন্ধ হৈ যাব। চ' সেইকাৰণে মানে এইফালেদি মানুহকেইটা অকণমান মানে তেতিয়া শান্তিত থাকিব পাৰিব। ঠিক আছে দাদা। তো যদি আপোনালোকে বেলেগ জেগাত তেনেকুৱা আপোনাৰ ভিডিঅ' মোৰ আমাৰ ৰাইজে যদি ভিডিঅ' চাই যদি বেলেগ জেগাত আপোনালোকক কামৰ কাৰণে মাতি যাব নাই? যাম। ঠিক আছে, মই আপোনালোকক ডেছক্ৰিপশ্যনত নাম্বাৰ দি দিম। এই আমাৰ এই খুৰাৰ যিটো মেইন এই ককাই নাম্বাৰ দি দিম। তো যদি আপোনালোকে তেনেকুৱা কোনোবা তেনেকুৱা বৰিং কৰিব হয় তেতিয়াহ'লে আপুনি কণ্টেক্ট কৰিব পাৰে তেওঁৰ নাম্বাৰত, মই তেওঁৰ নাম্বাৰ দি দিম। তো আজিৰ ভিডিঅ' ইমানলৈকে। তো আপোনালোকে চাই দিয়ক, পৰৱৰ্তী আপডেট চাই থাকিব আমাৰ এই নৈপৰীয়া মানুহ কেনেকুৱা পৰিস্থিতি পৰে মানে। তো আজিৰ ভিডিঅ' ইমানলৈকে, টাটা বাই বাই।